ভোলানাথে আমাৰ ৰেচনৰ দোকানত সোমাই ভিতৰলৈ সোমাই গৈছে ভিতৰলৈ সোমাই যাওঁ মানে কি একেবাৰে ভিতৰলৈ সোমাই যাওঁ বুলিয়ে কৈ দিম আৰু সোমাই গৈ তিৰোতাৰ শাৰীত সোমাই অলপ হেঁচা ঠেলা কৰিছে ঐ কেলে হাঁহিয়া নহয় মানে ছাৰ আপুনি একেবাৰে মেইন লাইনত গুচি গ'ল মেইন লাইনে ল'ব লাগিব বুজিছ কিন্তু মেইন লাইনৰ লগত অলপ সংযোগ কৰিব লাগিব তয়ো ভাবচোন আৰু ময়ো ভাবো কেনেকৈ পৰিকল্পনা কৰিব পৰা যায় বেলেগ বেলেগ কেনে একেলগে ঠিক আছে পাইছো পাব লাগিব দিয়ক ছাৰ তেনেকৈ দুটা মন্দিৰ একেলগত খিলাই আছো ন তই কবি যে ভোলানাথে মদ খাই আহি আমাৰ বৰ্ণালী বাইদেউক অপমান কৰিছে আৰু মদনে ভালভাৱে বাধা দিবলৈ যাওঁতে ইটা মাৰি তাৰ মুখটো ফালি যদু এইখিনিতে এটা সমস্যা আহিল সমস্যা আহিবই দিয়ক ছাৰ গেছটোতো এনেই দিলে নহয় নহ'ব এজন সাক্ষী লাগিব মূৰ্খ মই হলো গাঁৱৰ প্ৰেচিডেণ্ট আৰু সৰু সুৰা কেছবিলাকত যদি মই সাক্ষী দিওঁ কথাটো ভাল নহ'ব নহয় নহ'ব গতিকে সাক্ষীটো তয়ে হ'ব মই আছো নহয় মই আছো নেলাগে মোৰ বহুত লেঠা আছে এই প্ৰশান্ত মজুমদাৰ জীয়াই থাকোঁতে তোৰ খোৱা বোৱা লেখা অহাকালিলৈ তই মোৰ ঘৰৰ পৰা 2 বস্তা ধান লৈ যাবি এতিয়া ক দাৰোগা আহিলে তই সাক্ষীটো কেনেকে তাৰমানে হাকিটো ক'বই লাগিব ক'বই লাগিব কথা এটা কওঁ বেয়া পাব মানে কাইলৈ বাৰটো বেয়া চাইকেলখনো মই লৈ আহিছো ধান দিয়ে যদি আজিয়ে লৈ যাম সন্ধিয়া তই লৈ যাবি 2 বস্তা ধান এতিয়া ক সাক্ষীটো কেনেকে হেৰি নহয় ছাৰ কথা এটা ক দুপৰীয়া সাজৰ কাৰণে চাউল কেইটামান দিব চাউলো নাই নেকি নাই মোৰ ঘৰত একোডাল নাই মই খোলা মানুহ খোলা খুলিকে কৈ দিছো শুন তই দুপৰীয়া সাজৰ বাবে ৰেচনৰ দোকানৰ পৰা 2 কেজি চাউল লৈ যাবি এতিয়া ক তই সাক্ষীটো কেনেকে আৰু এটা কথা পইচা 20 টকামান হ'ব আকৌ টকা ধান দিলো চাউল দিলো আকৌ টকা আকৌ কেলে লাগে তেল নিমখ নেলাগিব জানো তাৰ মানে তোৰ ঘৰত একোৱে নাই বাৰু তই টকা 20টা লৈ যাবি এতিয়া কচোন তই সাক্ষীটো কেনেকে আগতে দি লওক দোকানৰ পৰা লৈ যাবি এতিয়া কচোন সাক্ষীটো কেনেকে দি লওক কথা নুশুনক এবাৰ ৰিহাৰ্চেল কৰি লওক কেনেকে দাৰোগা ছাৰ মই গাত তেল মাজি এই গা ধুবলৈ বুলি গৈ আছো ঠিক সেই সময়তে মুঠতে কোন আহিছে ছাৰ ভয় লাগিছে